নমস্কাৰ ২০২৬ বৰ্ষৰ ২৪ মে' জেঠ মাহৰ এই পবিত্ৰ দেওবাৰৰ দিনটোত আপোনাৰ জন্ম তাৰিখ অনুসৰি আপোনাৰ দিনটো কেনে যাব আজি ভিডিঅ'টো আমি আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰথমে আমি আৰম্ভ কৰিছোঁ মূলাংক ১। মূলাংক ১ৰ অধিকাৰীসকলে আপোনালোক সূৰ্যৰ দৰে তেজস্বী। আজি আপোনাৰ মনলৈ কোনো নতুন চিন্তা বা পৰিকল্পনা আহিব পাৰে। আই মাতৃৰ আশীৰ্বাদ লৈ কাম হাতত দিয়ক। ঘৰৰ বৰদেউতা বা পিতৃস্বৰূপ ব্যক্তিৰ সৈতে মতানৈক্য হ'ব পাৰে। অলপ ধৈৰ্য ৰাখিব। সন্ধিয়া নামঘৰৰ দবাটোলৈ মনত পেলাই ভগৱানৰ শ্ৰীচৰণত এপলক সেৱা জনাওক, মন শান্ত হ'ব। আহিছোঁ মূলাংক ২লৈ, যিসকলৰ জন্ম ২, ১১, ২০ বা ২৯ তাৰিখে। আপোনালোক চন্দ্ৰৰ দৰে কোমল মনৰ মানুহ। আজি মনটো বৰ চঞ্চল হৈ থাকিব পাৰে, কিন্তু চিন্তা নকৰিব। আজি দূৰৈৰ কোনোবা আপোন মানুহৰ পৰা শুভ খবৰ পাব। মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। আজি কাৰোবাৰ ওপৰত খং উঠিলে লগে লগে এঢোক পানী খাই মনটো জোৰ পেলাওক। ব্যৱসায়ত মধ্যম ফল। মূলাংক ৩, যিসকলৰ জন্ম ৩, ১২, ২১ আৰু ৩০ তাৰিখে। আজি আপোনাৰ ঘৰলৈ কোনো আদৰণীয় অতিথি আহিব পাৰে, যাৰ উপস্থিতিয়ে ঘৰখন উমাল আৰু জীপাল কৰি তুলিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি পঢ়া শুনাত মন বহিব। অৱশ্যে অতিমাত্ৰা খৰচ হোৱাৰ সম্ভাৱনাও আছে, সেয়ে পকেটৰ ধন সাৱধানে ৰাখিব। কাৰোবাৰ কথাত পতিয়ন যোৱাৰ আগতে নিজৰ বিবেকক ব্যৱহাৰ কৰিবলৈ শিকক। মূলাংক ৪, যিসকলৰ জন্ম ৪, ১৩, ২২ বা ৩১ তাৰিখে। ৰাহুৰ প্ৰভাৱ থকা মূলাংক ৪ৰ লোকসকলৰ বাবে আজিৰ দিনটো হঠাৎ কোনো সুখবৰ অনাৰ দিন। কাইলৈ কৰিম বুলি থৈ দিয়া কামটো আজিয়েই কৰি শেষ কৰক। বন্ধু বান্ধৱীৰ সৈতে আড্ডা দিওঁতে সময় অপচয় নকৰিব। কোনোবাই পিছফালৰ পৰা কথা লগাব পাৰে, গতিকে নিজৰ গোপন কথা লোকৰ আগত ফাদিল কদাপি নকৰিব। মূলাংক ৫, যিসকলৰ জন্ম ৫, ১৪ বা ২৩ তাৰিখে। আপোনালোকৰ কথা বতৰাত সদায় এটা আকৰ্ষণ থাকে। আজি আপোনাৰ মিঠা কথাই বহুত টান কাম সহজ কৰি তুলিব। চাকৰিয়ালসকলৰ বাবে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভৰ যোগ। কনিষ্ঠ ভাই ভনীৰ পৰা সহায় পাব। সন্ধিয়া ঘৰৰ সৰু ল'ৰা ছোৱালীৰ সৈতে অলপ সময় কটাওক। দিনটোৰ ভাগৰ পলকতে নাইকিয়া হ'ব। মূলাংক ৬, যিসকলৰ জন্ম ৬, ১৫ বা ২৪ তাৰিখে। প্ৰথমে যিসকলৰ আজি ২৪ মে'ত জন্মদিন, তেওঁলোকলৈ আন্তৰিক ওলগ জনালোঁ। আজি আপোনাৰ সৌন্দৰ্য আৰু কলাই মানুহক মোহিত কৰিব। ঘৰুৱা কণ্ডল আঁতৰি শান্তি ঘূৰি আহিব। কোনো নতুন কাপোৰ বা গহনা ক্ৰয় কৰাৰ কিন্তু যোগ আছে। ঘৰৰ লক্ষ্মীস্বৰূপা পত্নী বা মাক সন্মান কৰক, ভাগ্য জিলিকি উঠিব। আহিছোঁ মূলাংক ৭লৈ, যিসকলৰ জন্ম ৭, ১৬ বা ২৫ তাৰিখে। আপোনালোক অলপ গম্ভীৰ আৰু আধ্যাত্মিক মনৰ। আজি পুৱাই ভগৱানক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত কোনোবাই আপোনাক ভুল বুজিব পাৰে, কিন্তু আপোনাৰ সত্যতা শেষত প্ৰমাণিত হ'ব। দীঘলীয়া যাত্ৰাৰ পৰা বিৰত থাকক। গাঁৱৰ নামঘৰ বা কোনো ধৰ্মীয় স্থানলৈ বৰঙণি আগবঢ়ালে মানসিক শান্তি পাব। মূলাংক ৮, শনিৰ প্ৰভাৱ থকা আপোনালোক খিলঞ্জীয়া খেতিয়কজনৰ দৰেই পৰিশ্ৰমী। আজি আপোনাৰ পুৰণি কষ্টৰ উচিত ফল পাব। আইনী কোনো বিষয়ত সফলতা আহিব পাৰে। শৰীৰৰ তলৰ অংশত বা ভৰিত অলপ বিষ অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ আপুনি যথেষ্ট যত্ন লওক। মূলাংক ৯, আপোনালোক মংগল গ্ৰহৰ দৰে সাহসী আৰু উগ্ৰ প্ৰকৃতিৰ। আজি আপোনাৰ নেতৃত্বত কোনো সামাজিক কাম সুকলমে পাৰ হ'ব। কোনো পুৰণি বন্ধুৰ সৈতে হঠাৎ দেখাও হ'ব পাৰে, যিয়ে শৈশৱৰ দিনবোৰৰ কথা মনত পেলাই দিব। খংটো অলপ নিয়ন্ত্ৰণ কৰিব, নহ'লে হাতলৈ অহা সুযোগ পিছলি যাব পাৰে। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ আত্মীয়সকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনে ধৰণৰ আৰু ভিডিঅ' পাবলৈ আমাক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।